खुलुमबाय दिनै 29 नभेम्बर 2023 बुधबार बारग' एनडिए बि सुख्रेब बिथाङा गोब्राब बेरामजों नाख्रेबजानानै बे बुहुमनिफ्राय अराय समनि थाखाय रुंसारि जालांबाय। बिथांनि हरखाब रुंसारि जानाय खौरांखौ लानानै एक्स एनडिए बिजों लोगोसे बर' हारिया गोथौ दुखु मोननाय फोरमायदों। पान्जाबनि लुधियानायाव गंसे गस्ला फानग्रा श'रुमाव सासे 3 बोसोर बैसोनि हिनजावसा गथ'आ गावनि बिमा आरो बिफाजों थांफानायाव श'रुमनि ग्लासनि दरजाखौ खेवलाय-फांलाय खालामबाय थानानै गेलेबाय थानाय समाव हरखाब ग्लासनि दरजाया गथ'नि सिङाव गोलैना होनायाव गथ'आ थैदों। गथ'खौ फाहामसालियावबो लांनाय जादोंमोन, नाथाय गथ'खौ रैखा खालामनो हायासै। क'क्राझार जिल्लानि सिङाव थानाय क'क्राझारनि बिधान पल्लबी वार्ड नम्बर 3 नि थागिबि तपन चक्रवर्ती आरो मधुमिता बेनार्जीनि न'आव हाबनानै सासे सिखावआ सिखाजों गाग्लोबदों आरो बे गाग्लोबनायाव तपन चक्रवर्ती आरो मधुमिता बेनार्जीआ गोब्राब जोखोम जायो आरो हस्पिटालाव लांबाय थानाय समाव तपन चक्रवर्तीया जिउ गोमायो। তেওঁৰ হাজবেণ্ড এগ্ৰিকালচাৰৰ এজন বিষয়া আছিল। তেওঁলোকৰ ঘৰত আমি এতিয়া জানিবলৈ পাইছোঁ যে সিহঁতৰ ঘৰতে ৰং মিস্ত্ৰী কৰা বা মিস্ত্ৰীৰ কাম কৰি থকা এজন ব্যক্তিয়ে ৰাতিপুৱাতে আহিছিল আৰু হঠাৎ তেওঁলোকক আক্ৰমণ কৰিছিলে, যি আক্ৰমণত এই ঘৰৰ মালিকগৰাকীয়ে থিতাতে নিহত হ'ল আৰু তেওঁৰ যি মিছেছ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী তেওঁক প্ৰথমে MRM হস্পিটালত লৈ যোৱা হৈছিল কোকৰাঝাৰত। ইয়াৰ পিছত অতি চিৰিয়াছ হোৱাৰ কাৰণে এতিয়া বঙাইগাঁও লোৱাৰ আছাম চিকিৎসালয়ত লৈ যোৱা হৈছে। অলপ ক্ৰিটিকেল বুলি আমি গম পাইছোঁ। তো মই জিলা প্ৰশাসনক ক'ব বিচাৰিছোঁ অতি সোনকালে যি দোষী, যিহেতু তেখেতে কৈ গ'ল যে এনেকুৱা এজন ব্যক্তি যিয়ে মোৰ ঘৰতে মিস্ত্ৰী কাম কৰিছিলে, তেওঁৰ নামটোও কৈ গৈছিলে, গতিকে অতি সোনকালে তেওঁক কৰেক্টটো কৰিব লাগে বুলি মই দাবী জনাইছোঁ। ইতিমধ্যে কোকৰাঝাৰৰ SP ডাঙৰীয়াই আহি চাই গ'ল, তেওঁ বুজ লৈ গ'ল, গতিকে তেওঁক নিশ্চয় অতি সোনকালে কৰেক্টটো কৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ। তো গতিকে আমি ভাবোঁ যে যাতে দোষীয়ে হাৰি যাব নোৱাৰে, এনেকুৱা যিসকল এই ঘটনাৰ লগত জড়িত তেওঁলোকক অতি সোনকালে চিনাক্ত কৰি পেলাই। আমি ৰাতিপুৱা মানে গম পালোঁ, মানে আমাৰ এই ফ্ৰেণ্ডৰ মা দেউতা হয় আৰু আমি আহিলোঁ ইয়াতে অলপ আগতে। এই তেখেতৰ লগতে আমি কথা বাৰ্তা পাতি আছোঁ, লৈ গৈছে লোৱাৰ আছামত। তেখেতেও আহিব 1টা মানতে টিকেট তেখেতৰ, এইটোৱে কথা। কি হোৱা বুলি শুনিছে? মইতো ফাৰ্ষ্টত শুনিলোঁ মানে কিবা ডাকাতি হৈছে বুলি শুনিলোঁ, তাৰপিছত আহিলোঁ, তাৰপিছত গম পালোঁ যে তেখেতক মানে ইনজিঅৰ্ড কৰিছে বেয়াকৈ, তো লৈ গৈছে লোৱাৰ আছামত। এইটোৱে মানে মই এতিয়ালৈকে সোমোৱা নাই ভিতৰতে, মানে মোৰো মানে কি ক'ম, সৰুৰ পৰা তপন বেনাৰ্জী আছিলে। তেখেতে ইঞ্জিনিয়াৰ আছিলে, ৰিটায়াৰ্ড পাৰ্চন হয় আৰু নাই হাজবেণ্ড ৱাইফ আছিলে আৰু দুজনকে ইনজিঅৰ্ড কৰিছে বেয়াকৈ। এইটো মই সোমোৱা নাই ভিতৰতে, মানে এইটো মানে এইটোও গম পোৱা নাই। মানে আমি তাতে মানে কল চল কৰি আছোঁ, আমাৰ তাতে বঙাইগাঁৱতেও মানে লগৰীয়া আছে, তাতে আমি কল কৰি আছোঁ। এইটো মানে তেখেতে লৈ গৈছে, এতিয়া কি হয় লোৱাৰ আছামত লৈ গৈছে বোলে। এটাক কৰিছে তেনেকৈ শুনিলোঁ আমি। এই ভিতৰতে ইনভেষ্টিগেশ্যন চলি আছে, এতিয়া কি কৰে তেখেতে এইটোৱে মানে আমাৰ মানে যিমান সোনকালে হয় মানে যোনে কৰিছে তেখেতক মানে পাই গ'লেতো খুবেই মানে আমাৰলৈকে সন্তুষ্ট হ'ম আৰু মানে এইটো 5:30 6টা মানত এনেকৈ শুনিছোঁ আমি। এতিয়া ৰাতিপুৱা ল'ৰা ছোৱালী 2জন আছে, 2জনে বাহিৰতে থাকে আৰু এজন ছোৱালী আমেৰিকাত থাকে বুলি জানো আমি, আৰু আমাৰ ফ্ৰেণ্ড মানে তেখেতে মানে বেংগালুৰুত আছে। এতিয়া তেখেতকো ইনফৰ্ম কৰা হৈছে, তেখেতে আহি আছে। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।